সকলোৱে কৈ আছে বিহু কাপোৰ বিহু কাপোৰ বিহু কাপোৰ। আমাৰ মহিলাসকলৰ এটাই সমস্যা, সেইটোৱে হৈছে আমাৰ কেনিবা যাবলৈ হ'লে এযোৰ ভাল কাপোৰো নাই, হয়নে নহয় বাৰু? কওকচোন কথাষাৰ। এয়া চাওক, মই এযোৰ পুৰণা কাপোৰ আজি আপোনালোকৰ আগত পিন্ধি দেখাইছোঁ। কাপোৰযোৰ মই নিজে হাতেৰে কৰিছিলোঁ আৰু বহুত মৰমেৰে কাপোৰযোৰ যে মই একদম ধুনীয়াকৈ থৈ দিছোঁ। এই কাপোৰযোৰ চাওক, বহুত পুৰণা হৈ আছে কিন্তু এতিয়াও বহুত ধুনীয়া হৈ আছে। আৰু যিমান নতুন কাপোৰ হ'লেও এই পুৰণা বোলা বস্তুটো, পুৰণা বন্ধু, পুৰণা কাপোৰ, পুৰণা স্মৃতি সকলোবোৰ সদায় মনত থাকে, হয়নে নহয় বন্ধু বান্ধৱীসকল? আপোনালোকে এই কথাটো মন কৰিবচোন। যিমানে নতুনকৈ নতুনতা আহে, সকলোবোৰ পুৰণা হৈ যায়। গতিকে আমি পুৰণাবোৰক নতুন কৰি সজাই পৰাই সকলোৱে লৈ সকলোৱে ভালদৰে সাঁচি থ'ব লাগে, হয়নে? গতিকে মই এই পুৰণা কাপোৰযোৰ একদম নতুনৰ নিচিনাকৈ ৰাখি থৈছোঁ, সজাই থৈছোঁ। আৰু মই এই কাপোৰযোৰ আপোনালোকৰ আগত পিন্ধি দেখুৱালোঁ। চাওক কিমান ধুনীয়া লাগিছে। কাপোৰযোৰ নিজে কৰিছিলোঁ মই আৰু মৰমতে ধুনীয়াকৈ থৈ দিছোঁ। আজি বাৰু মোক ধুনীয়া লাগিছেনে? কমেণ্ট এটি কৰিব দেই। গুড নাইট সকলোলৈকে, বাই বাই।